এজনী ১৭ বছৰীয়া ছোৱালীৰ আত্মহত্যাৰ বিননি বৰ্তমান সমাজত প্ৰায়ে চলি থাকে এনে ধৰণৰ ঘটনাবোৰ তেন্তে প্লিজ বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে তেন্তে প্লিজ লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ফেচবুকত প্ৰায়ে বহুতৰ লগত প্ৰেমত পৰা কথা আমি শুনি থাকো বা দেখিও থাকো তেনেদৰে নীলা নামৰ এজনী ১৭ বছৰীয়া ছোৱালীও পৰিছিল ফেচবুকৰ প্ৰেমত নীলা এজনী গাঁৱলীয়া সহজ সৰল ছোৱালী মেট্ৰিক পাছ কৰাৰ পাছতে দেউতাকে তাইক এটি মোবাইল ফোন দি চহৰৰ এখন কলেজত নাম লগাই দিলে নীলাৰ ঘৰৰ পৰা কলেজখন কিছু দূৰ বাবে তাই হোষ্টেলত থাকিবলগীয়া হৈছিল প্ৰাঞ্জল নামৰ এজন কলেজৰ ল'ৰাৰ লগত তাইৰ ফেচবুকৰ দ্বাৰা চিনাকি হয় আৰু কিছুদিনতে প্ৰাঞ্জল আৰু নীলাৰ মাজত ভাল বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠে এদিনাখন নিশা নীলা হো আকাশৰ তৰাবোৰ দেখিছা বৰ ভাল লাগে ন যদি জোনাক নিশা দুজনে চোতালত বহি হো তৰাবোৰ গণিব পাৰিলো হয় আৰু যে কিমান ভাল লাগিল হয় ঐ নীলা নাজানো মোৰ কি হৈছে আজিকালি সপোনবোৰো যেন তোমাক লৈয়ে দেখো কিজানি মই তোমাক ভাল পাই পেলাইছো নীলা কিজানি মই তোমাৰ প্ৰেমত পৰিছো নীলা মই তোমাক ভাল পাওঁ নীলা মই এজনী গাঁৱৰ ছোৱালী তুমি এজন চহৰৰ ডাক্তৰৰ পুতেক মই দুখীয়া তুমি বহুত ধনী আমি এসাঁজ খাবৰ বাবে আৰু এসাঁজৰ চিন্তা কৰিব লাগে তোমাৰ কোনো চিন্তা কৰা দৰকাৰ নাই তুমি গাঁৱলীয়া যদিও বৰ ধুনীয়া মোৰ প্ৰেমত পৰিবানে তুমি যদি মোক বিশ্বাস কৰা আৰু মোক কেতিয়াও এৰি নাযাওঁ বুলি প্ৰতিশ্ৰুতি দিয়া তেন্তে সঁচাই মই তোমাৰ প্ৰেমত পৰিম মই তোমাক কেতিয়াও এৰি নাযাওঁ নীলা আই লাভ ইউ নীলা আই লাভ ইউ টু এনেদৰে তেওঁলোকৰ মাজত বন্ধুত্বৰ পৰা প্ৰেমৰ সম্পৰ্ক গঢ় ল'লে আৰু প্ৰায় ৬ মাহমান এনেদৰেই চলিল এদিন প্ৰাঞ্জলে তাইক সিহঁতৰ ঘৰলৈ মাতিলে সিদিনা ঘৰত কোনো নাছিল প্ৰাঞ্জলৰ ঘৰত গৈ নীলা নিজেই প্ৰাঞ্জলৰ বাবে চাহ বনাবলৈ ল'লে চাহ বনাই থাকোঁতেই নীলাৰ কোমৰত হাত ফুৰাই দি প্ৰাঞ্জলে তাইক সাৱটি ধৰি মৰম কৰিব ল'লে এইবোৰ কি কৰিছা প্ৰাঞ্জল এইবোৰ নাপায় প্লিজ নকৰিবা একো নহয় নীলা তুমি মোৰ আৰু মই তোমাৰ আমি দুজন এতিয়া পতি পত্নী নীলাই বাৰে বাৰে মনা কৰা সত্ত্বেও তাইৰ লগত প্ৰাঞ্জলে নকৰিবলগীয়া কামবোৰ কৰিলে আৰু অলপ সময়ৰ পাছতে নীলা হোষ্টেললৈ গুচি আহিল ২ মাহমানৰ পাছতে গম পালে যে নীলা গৰ্ভৱতী হ'ল গৰ্ভৱতী হোৱাৰ আগলৈকে তেওঁলোকৰ সম্পৰ্ক ঠিকেই চলি আছিল কিন্তু কিছুদিন পিছত নীলাই লাহে লাহে গম পাব ধৰিলে যে প্ৰাঞ্জলে তৰা নামৰ এজনী ছোৱালীক ভাল পায় বুলি আৰু আজিকালি তৰাৰ লগতে বেছি সময় কটায় আৰু এতিয়া প্ৰাঞ্জলে নীলাৰ পৰা লাহে লাহে দূৰ হ'ব ধৰিছে সেই ভাবি এদিন প্ৰাঞ্জলক তাই ক'লে তুমি যদি মোক সঁচাই ভাল পাইছিলা তেন্তে তুমি মোক আজি লৈ যোৱা মোৰ এতিয়া বিয়া বয়স হোৱা নাই মই এতিয়া তোমাক লৈ যাব নোৱাৰো তুমি নোৱাৰিম ক'লে হ'ব নেকি মই এতিয়া গৰ্ভৱতী হ'লো মই নোৱাৰিম প্লিজ তুমি গৰ্ভৰোধ কৰি লোৱা তাৰ বাহিৰে বেলেগ উপায় নাই চোৱা তুমি যদি মোক নিনিয়া তেন্তে মই এতিয়া মেডিকেল কৰাই তোমাক ফচাই দিম তুমি মোৰ লগত নকৰিবলগীয়াখিনি কৰিলা আৰু এতিয়া এইবোৰ কৈছা প্ৰাঞ্জলে মুখেৰে একো মাত নিদিলে আন এদিনাখন প্ৰাঞ্জলে নীলাক তাৰ লগৰ ল'ৰাৰ ৰুমলৈ মাতি আনিলে
আৰু প্ৰাঞ্জলৰ লগৰবোৰক দি নীলাক দৰ্শন কৰালে আৰু সেইবোৰ ভিডিঅ' কৰিলে। খুব ভয় খুৱালে নীলাক আৰু ক'লে, তই যদি প্ৰাঞ্জলৰ জীৱনৰ পৰা আঁতৰি নাযাওঁ তেন্তে এইটো ভিডিঅ' ভাইৰেল কৰি দিম। সেই শুনি নীলা কান্দি কান্দি ৰুমলৈ গুচি আহিল। নীলা সহজ সৰল ছোৱালী আছিল। তাই বৰ ভয় কৰিলে। কথাবোৰ যদি আনে গম পায় তেন্তে মোৰ কি হ'ব। এইফালে তাই গৰ্ভৱতী। এইবোৰ কথাও তাইৰ ঘৰত গম পালে তাইৰ ঘৰৰ মাক দেউতাকৰ সকলো মান সন্মান শেষ হৈ যাব। এইবুলি আৰু বেছি ভয় খালে। আৰু তাই বৰ্তমান গৰ্ভৱতী। এনেকৈ যদি কিছুদিন পাৰ হৈ যায় তেন্তে তাইৰ ঘৰত গম পোৱাটো খাটাং। তাই উপায়হীন হৈ পৰিল। কি কৰিব কি নকৰিব একো ভাবি নোপোৱা হ'ল। শেষত তাই শিৱজুৰি লৈ আত্মহত্যা কৰিলে। মাক দেউতাকৰ এজনী ছোৱালী নীলা। তাইক বহুত মৰম কৰে সকলোৱে। বিভিন্নজনে বিভিন্নভাৱে ক'লে তাইৰ আত্মহত্যা কৰালৈ। শেষত তাৰ শৰীৰৰ পৰীক্ষা কৰি গম পালে যে তাই 2 মাহৰ গৰ্ভৱতী আছিল। সেই কোনো এজন ল'ৰা বা ছোৱালীৰ প্ৰেমত পৰাৰ আগত 10 বাৰ ভাবি লওক ল'ৰাজন কেনেকুৱা বা ছোৱালীজনী কেনেকুৱা। ভাবি মেলিহে প্ৰেমত পৰিব। প্ৰেমত পৰাৰ পিছত নাভাবিব। জীৱনটো খেলা সামগ্ৰী নহয় এবাৰ ব্যৱহাৰ কৰি পেলাই দিবলৈ। এটা সন্তানক লৈ মাক দেউতাকৰ কিমান সপোন কিমান আশা থাকে। সামান্য এটা ভুলৰ কাৰণে সকলো জ্বলি ছাৰ খাৰ হৈ যায়। বন্ধু বান্ধৱীসকল, যদি ষ্টৰীটো ভাল লাগিছে তেন্তে প্লিজ শ্বেয়াৰ কৰক। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা বটনটো ক্লিক কৰি লওক, যাতে আৰু ভাল ভাল কাহিনী আপোনালোকৰ মাজলৈ আনিবলৈ উৎসাহ পাওঁ। ধন্যবাদ।